এতিয়া বিটিচিটো কন্ট্ৰেক্টৰ নাই, সব কন্ট্ৰেক্টৰ এতিয়া বাহিৰৰ, ডাঙৰ ডাঙৰ কামবিলাক বাহিৰত দি দিয়া হৈছে। গতিকে বিটিচি এতিয়া শান্তিৰ পৰিৱেশ নাই, কোনো ধৰণৰ প্ৰতিশ্ৰুতি পালন হোৱা নাই। আপুনি বেলেগটো বিটিচিৰ মানুহৰ কথা বাদ দিয়ক, UPPL দলৰ কৰ্মকৰ্তাসকলক যদি কথা পাতে, তেওঁলোকৰ যদি মনৰ বুজ লয়, তেওঁলোকে স্পষ্টভাৱে ক'ব যে তেওঁলোকে এতিয়া শান্তিত নাই, চৰম অশান্তিত আছে। বহুত মিছা কথা কৈছে। আমি যদি এটা এটাকে কওঁ, এক সম্পূৰ্ণ মিছা কথা। তেওঁ এতিয়াও মিছা কথা কৈ থাকে, শান্তি শান্তি শান্তি। তেওঁ বহুত শান্তিৰ কথা কয়। তেওঁ এনেকুৱা কৈছে যে তেওঁ এতিয়া ভগৱানৰ ৰূপ, শান্তিৰ দূত নহয়। বিটিচিৰ মানুহ এতিয়া চৰম অশান্তিত আছে। তেওঁ প্ৰবঞ্চক, তেওঁ প্ৰতাৰক, আৰু তেওঁ বৰ্তমান বিটিচিৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম। আজিৰ দিনটোবোৰ বাবে খুব বিশেষ দিন। 2020 চনত প্ৰমোদ বড়োৰ চলাহী কথাত পৰি কিছুমান ভুল হৈছিল বুলি মই ভাবোঁ। বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, আৰু আমিও একেদৰে সেই প্ৰতিশ্ৰুতিত একলগ হৈ প্ৰতিশ্ৰুতিবিলাক ৰাইজৰ আগত ৰাখিছিলোঁ, কিন্তু এইবিলাক সম্পূৰ্ণ ভুল আছিল, মিছা আছিল। গতিকে সদায় আজি প্ৰায় 4 বছৰ হ'ল অন্তৰখন দহি আছিল, মানে আত্মদহনৰ নিচিনা এটা প্ৰচেছ হৈছিল। আৰু আজি BPF দল জইন কৰি মানে নিজকে প্ৰায়চিত কৰা যেন লাগিছে। আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক মিছা প্ৰতিশ্ৰুতি, ভুল প্ৰতিশ্ৰুতি দি 2020 চনত সম্পূৰ্ণৰূপে গাদী দখল নকৰিলেও নানা পাকে প্ৰকাৰে চক্ৰান্ত কৰি পেলাই গাদীটো দখল কৰিছিল। আৰু চৰকাৰ গাদী দখল কৰাৰ পিছত তেওঁ CM হোৱাৰ পিছত কোনো ধৰণৰ প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁ গুৰুত্ব প্ৰদান নকৰিলে। আমি বাৰংবাৰ সকীয়াই দিয়াৰ পিছতো, মনত পেলাই দিয়াৰ পিছতো তেখেতে কোনো ধৰণৰ গুৰুত্ব নিদিলে। আমিও যিবিলাক কমিটমেণ্ট ৰাইজক দিছিলোঁ একেবাৰে মুখ দেখাব নোৱাৰা অৱস্থাত আছিলোঁ। আজি BPF দলত জইন কৰি খুব সকাহ অনুভৱ কৰিছোঁ আৰু নিজকে প্ৰায়চিত কৰা যেন অনুভৱ কৰিছোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক মিছা প্ৰতিশ্ৰুতি দিছিল তাৰে ভিতৰত আপুনি চাওক, তেওঁ ৭৫,০০০ টকাকে দিম বুলি কৈছিল, মহিলা আত্মসহায়ক গোটবিলাকক দিব পৰা নাই। প্ৰতিটো জাতি জনগোষ্ঠী, সকলো জাতি জনগোষ্ঠীৰ একোটা বোৰ্ড বনাম বুলি কৈছিল, বোৰ্ড বনাব নোৱাৰিলে আৰু কেতিয়াও নোৱাৰিব, এয়া প্ৰমাণ হৈ গ'ল। আৰু লগতে ভূমি নীতি আনিম বুলি কৈছিল, কিন্তু তেওঁ আনিলে কি? তেওঁ উচ্ছেদ নীতিহে আনিলে, আৰু ধাৰাসাৰ উচ্ছেদৰ নটিচ তেওঁ জাৰি কৰিলে। গতিকে অকল যে প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰা নাই তেনেকুৱা নহয়, কমপ্লিট U-টাৰ্ণ লৈছে, বিশেষকৈ ভূমিৰ ক্ষেত্ৰত। আৰু আজি আপোনালোকে শুনিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে ভূমিৰ পাট্টা প্ৰদান কৰাটোই মেইন এজেণ্ডা হ'ব BPFৰ। এইটো আমাৰো যে দলৰ পৰা এক্সপেল কৰাৰ পিছত আমিও এই কথাটোত লাগি আছিলোঁ, আৰু মই যথেষ্ট সুখী যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই স্বয়ং নিজ মুখেৰে কৈছে যে তেওঁ BPFৰ চৰকাৰ আহিলে সকলো জাতি জনগোষ্ঠীক ভূমি পট্টা প্ৰদান কৰা হ'ব আৰু 1 নম্বৰ এজেণ্ডা হিচাপে লোৱা হ'ব। গতিকে এই ক্ষেত্ৰত যথেষ্ট সুখী আৰু আজি শান্তি পাইছোঁ। মই ভাবোঁ সকলো কৰ্মকৰ্তাৰ সহযোগ পাম আৰু BPF দলত কিদৰে আমি আগুৱাই লৈ যাব পাৰোঁ। এই যিটো 24ৰ যিটো ইলেকশ্যন হ'ব, MP ইলেকশ্যন, এই MP ইলেকশ্যনত কিদৰে দৰং আৰু ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমাৰ MP মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আমি দিল্লীলৈ পঠিয়াব পাৰোঁ, তাৰ কাৰণে এতিয়া অতি শীঘ্ৰৰ পৰা আমি লাগি যাব লাগিব। আৰু আমি টঙালি বান্ধিছোঁ আৰু লাগিম, আৰু এতিয়া কাম কৰিম BPFৰ হৈ। প্ৰমোদ বড়োৰ যিটো এই প্ৰটোক মই কেইটামান টাইটেল দিছোঁ। মানে একটো হ'ল আপোনাৰ তেওঁ প্ৰতিশ্ৰুতি ভংগকাৰী, তেওঁ প্ৰবঞ্চক, তেওঁ প্ৰতাৰক, আৰু তেওঁ বৰ্তমান BTCৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম। কিয় জানেনে? BTCৰ সমস্ত শক্তি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2003 চুক্তি কৰি ভাৰতবৰ্ষৰ সংবিধান সংশোধন কৰি এই অঞ্চলটোলৈ স্বায়ত্ত শাসন এটা ডাঙৰ শক্তি লৈ আহিছিল। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই দিনক দিনে এই যিটো শক্তি, BTCৰ শক্তি, এইটো লাহে লাহে নোহোৱা কৰি আছে। এইটো এতিয়া প্ৰমাণ হৈ গৈছে। আপোনালোকে জানে কিদৰে 16টা ডিপাৰ্টমেণ্ট দি দিয়া হ'ল,
কিদৰে এতিয়া চাকৰি দিব নোৱাৰে, একো কাম কৰিব নোৱাৰে, এইবিলাক অলৰেডি প্ৰতিষ্ঠা হৈ গৈছে। গতিকে তেওঁ এটা BTCৰ ডাঙৰ প্ৰব্লেম, আৰু এই প্ৰব্লেমটো সমাধান হ'ব লাগে। অন্যথা BTCৰ যিটো স্বকীয়তা, যিটো স্বায়ত্ততা, যিটো BTCবাসীৰ যিটো শক্তি, সেই শক্তিবিলাক তেওঁ ধ্বংস কৰি আছে। তো এই কথাখিনিও এটা খুব গুৰুত্বপূৰ্ণ কথা, আৰু গতিকে মই তেওঁক BTCৰ প্ৰব্লেম বুলি ক'ব খোজোঁ। তেওঁ নিশ্চয় মিছা কথাটো কৈছে, তেওঁ অকল ৰাইজৰ লগতো কৈছেই, আৰু আমাৰ লগতো বহুত মিছা কথা কৈছে। আমি যদি এটাকে কওঁ সম্পূৰ্ণ মিছা কথা, তেওঁ এতিয়াও মিছা কথা কৈ থাকে, শান্তি শান্তি শান্তি। তেওঁ বহুত শান্তিৰ কথা কয়। তেওঁ এনেকুৱা কৈছে যে তেওঁ এতিয়া ভগৱানৰ ৰূপ, শান্তিৰ দূত। নহয়, BTCৰ মানুহ এতিয়া চৰম অশান্তিত আছে। সমস্ত ঠিকা এতিয়া বাহিৰৰ মানুহে কৰি আছে। আগতে চাওক, আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনকালত আমাৰ লোকেল ঠিকাদাৰ আছিল, তেওঁলোকে ঠিকা কৰিছিল, প্ৰফিট হৈছিল। সেই প্ৰফিট হোৱা টকা পইচাবিলাক ইয়াতে খৰচ কৰিছিল। বিহু বুলি মানুহক দিছিল, ঈদ বুলি মানুহক দিছিল, বিভিন্ন উৎসৱ পাৰ্বণত মানুহবিলাকে সেই পইচাবিলাক খৰচ কৰিছিল, আৰু মানুহ সুখত আছিল, শান্তিত আছিল। এতিয়া BTCটো কণ্ট্ৰেক্টৰ নাই, সব কণ্ট্ৰেক্টৰ এতিয়া বাহিৰৰ, ডাঙৰ ডাঙৰ কামবিলাক বাহিৰত দি দিয়া হৈছে। গতিকে BTC এতিয়া শান্তিৰ পৰিৱেশ নাই, কোনো ধৰণৰ প্ৰতিশ্ৰুতি পালন হোৱা নাই। আপুনি বেলেগটো BTCৰ মানুহৰ কথা বাদ দিয়ক, UPPL দলৰ কৰ্মকৰ্তাসকলক যদি কথা পাতে, তেওঁলোকৰ যদি মনৰ বুজ লয়, তেওঁলোকে স্পষ্টভাৱে ক'ব যে তেওঁলোকে এতিয়া শান্তিত নাই, চৰম অশান্তিত আছে। আৰু তেনেকুৱা এটা পৰিৱেশত প্ৰমোদ বৰাই কি শান্তিৰ কথা কয়, ফটাঢোল পিটি আছে, এইটো তেওঁ নিজে জানে। আমি বুজি পাইছে BTCত যি তেওঁ শান্তিৰ ফটাঢোল বজাই আছে, এয়াও এটা মিছা। আৰু সেইকাৰণে মানুহে মিছলীয়া বুলি কয়, তেওঁক পুতলা বুলি কয়। আৰু গতিকে তেওঁ এই বস্তুবিলাক বুজি পাব লাগে। আমি প্ৰতিদ্বন্দ্বিতা নকৰাকৈ মই ভাবোঁ তেওঁ নিজে পদটো ত্যাগ কৰি দিব লাগে, আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক শাসনভাৰ চমজাই দিব লাগে। চাওক, UPPL দলৰ মানুহবিলাকে, কৰ্মকৰ্তাসকলে আচলতে মোক ভাল পায় দেই, বিৰাট মৰম কৰে, ভাইটি হিচাপে মৰম কৰে। কিন্তু কেইজনমান মিছলীয়া আছে, কেইজনমান মিছলীয়াই গোটেই বস্তুটো কণ্ট্ৰল কৰি এতিয়া বেয়া ধৰণে চলাই আছে। কিন্তু যিসকল কৰ্মকৰ্তা আছে, তেওঁলোকে মোক সৰু ভাইটি হিচাপে মৰম কৰে। এতিয়াও মোক ফোন কৰি বহুত খবৰ লৈছে, কোনোবাই ধৈৰ্য ধৰিব দিছে, কোনোবাই ভাল কৰিছা বুলি কৈছে। তো এইবিলাকতো থাকিবই, কিন্তু লাহে লাহে আহিব। বহুতে এতিয়া আহিম বুলি কৈছে, মোকো বহুতে ফোন কৰি কৈছে। অলৰেডি যোৱাকালিও কিছুমানে ৰিজাইন দিছে, আজিও বহুতে দল জইন কৰিছে, আৰু ভৱিষ্যতে বহুতে আহিব। চাব, গৰাখহনীয়া হ'ব, UPPL দল নোহোৱা হৈ যাব লাহেকৈ। কাৰণ প্ৰমোদ বৰাই যিখিনি কাম কৰিব লাগিছিল কৰ্মকৰ্তাসকলক লৈ কৰা নাই। তেওঁ কেতিয়াও কথাবিলাক শুনা নাই, মানসিক স্থিতি কৰ্মকৰ্তাসকলৰ কেতিয়াও বুজ নলয়। গতিকে প্ৰমোদ বৰাৰ লগত কোন থাকিব? কোনো নাথাকে।